ডিয়াৰ ষ্টুডেণ্ট, মাজত মাত্ৰ কেইটামান মাহ আছে। তাৰ পিছতেই তোমালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ মেট্ৰিক পৰীক্ষাটো অনুষ্ঠিত হ'ব। এই মেট্ৰিক পৰীক্ষাৰ বাবে একমাত্ৰ তোমালোকৰ কাৰণে এখন ডেইলি ষ্টাডি ৰুটিন লৈ আহিছোঁ। এই ৰুটিনখন তোমালোকে যদি ফ'ল' কৰিব পাৰা, তেতিয়াহ'লে মই গেৰাণ্টি দি কৈছোঁ যে তোমালোকে মেট্ৰিক পৰীক্ষাত 90% নাইবা অধিক নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰিবা। কাৰণ মই মেট্ৰিক পৰীক্ষাত 88% পাইছিলোঁ, গতিকে মই জানো যে তোমালোকে কেনেকৈ পঢ়িলে 90%তকৈ অধিক নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰিবা। এই ডেইলি ষ্টাডি ৰুটিনখন কিন্তু তোমালোকে ডেইলি মানি চলিব লাগিব। তোমালোকে ৰাতিপুৱা 6টাৰ আগত উঠিবা। উঠাৰ পিছত নামাজ পঢ়িবা, নাইবা ভগৱানলৈ প্ৰাৰ্থনা কৰিবা, নাইবা ধৰ্মীয় কাম অলপ কৰিবা। তাৰপিছত এটা কণী খাবা আৰু কিবা ব্ৰেকফাষ্ট থাকিলে সেইবোৰ খাই ল'বা। তেতিয়া তোমালোকৰ মাইণ্ডটো একেবাৰে ফ্ৰেছ থাকিব। যেতিয়াই 6টা বাজিব, তেতিয়াই তোমালোকে ষ্টাডি টেবুলত অৰ্থাৎ পঢ়া টেবুলত বহিবা আৰু কুইক ৰিভিজন এটা মাৰি দিবা। 6:30লৈকে হাফ এন আৱাৰ তোমালোকে কুইক ৰিভিজন মাৰি দিবা। কুইক ৰিভিজনটো হৈছে যে তোমালোকে আগদিনা কি পঢ়িছিলা, কেনেকুৱা ধৰণৰ ফৰ্মুলা আছিলে, তোমালোকে কি মুখস্থ কৰিছিলা, সেইখিনি আকৌ মনত পেলাবলৈ হাফ এন আৱাৰ তোমালোকে চেষ্টা কৰিবা। যেতিয়াই 6:30 হ'ব, তেতিয়াই তোমালোকে ইংৰাজী হাতত ল'বা। ৰাতিপুৱা ইংৰাজী এইকাৰণে পঢ়িব লাগে, কাৰণ ৰাতিপুৱা তোমালোকৰ মাইণ্ডটো একেবাৰে ফ্ৰেছ থাকে আৰু বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী ভালদৰে বুজি নাপায়, তেওঁলোকে মিনিংছ বুজি নাপায়। গতিকে তোমালোকে যদি এই ৰাতিপুৱা ইংৰাজী পঢ়িব পাৰা, তেতিয়াহ'লে 100% গেৰাণ্টি তোমালোকে এই ইংৰাজীত 95%তকৈ অধিক নম্বৰ পাবা। স্কুলৰ পৰা অহাৰ পিছত অলপ ৰেষ্ট ল'বা, কিবা খাব লাগিলে তোমালোকে খাই ল'বা। যেতিয়াই 4টা বাজিব, তেতিয়াই তোমালোকে ষ্টাডি টেবুলত বহিবা, অৰ্থাৎ পঢ়া টেবুলত বহিবা আৰু মেথমেটিক্স হাতত ল'বা, অৰ্থাৎ গণিত কিতাপখন হাতত ল'বা। আবেলি এইটো কাৰণে গণিত পঢ়িব লাগে, কাৰণ সেইটো সময়ত তোমালোকৰ মাইণ্ডটো একেবাৰে ফ্ৰেছ নাথাকে। গোটেই দিন তোমালোকে স্কুলত পঢ়ি আহিলা, ক্লাছ কৰিলা, গতিকে সেইটো সময়ত মাইণ্ডটো ফ্ৰেছ নাথাকে আৰু মেথমেটিক্স এইটো এটা ইণ্টাৰেষ্টিং ছাবজেক্ট। গতিকে তোমালোকে আবেলি 6টালৈকে এই মেথমেটিক্স ছাবজেক্টটো পঢ়িবা। আৰু মই গেৰাণ্টি দি কৈছোঁ, তোমালোকে যদি এই ৰুটিনখন ফ'ল' কৰিব পাৰা, তেতিয়াহ'লে মেট্ৰিক পৰীক্ষাত ভাল এটা নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰিবা। 6টালৈকে গণিত পঢ়িবা। 6টাৰ পৰা 6:30লৈকে অৰ্থাৎ 6:30লৈকে তোমালোকে অলপ ৰেষ্ট ল'বা, নাইবা প্ৰে কৰিবা। যেতিয়াই নাইট হ'ব, অৰ্থাৎ 6:30 হ'ব, তেতিয়াই তোমালোকে পঢ়া টেবুলত বহিবা আৰু ছায়েন্স কিতাপখন হাতত ল'বা আৰু 7:30লৈকে ছায়েন্স পঢ়িবা। ছায়েন্স এইটো সময়ত এইকাৰণে পঢ়িবা, কাৰণ জেনেৰেল ছায়েন্স এই ছাবজেক্টটো অলপ টান আছে। আৰু ৰাতি যেতিয়া তোমালোকে প্ৰথমবাৰ ষ্টাডি টেবুলত বহিবা, তেতিয়া তোমালোকৰ মাইণ্ডটো একেবাৰে ফ্ৰেছ থাকিব। সেইটো সময়ত তোমালোকে ছায়েন্স ছাবজেক্টটো ভালদৰে কিন্তু পঢ়িব পাৰিবা। যেতিয়াই 7:30 হ'ব, তেতিয়াই তোমালোকে ছায়েন্স কিতাপখন থৈ অসমীয়া কিতাপখন ল'বা। এইটো সময়ত অসমীয়া কিতাপখন এইকাৰণে ল'বা, কাৰণ ছায়েন্স পঢ়াৰ পিছত তোমালোকৰ মাইণ্ডটো অলপ ডাইভাৰ্চ হ'ব, তোমালোকৰ পঢ়াৰ প্ৰতি এটা যি ইণ্টাৰেষ্ট সেইটো নাইকিয়া হ'ব ধৰিব। সেইটো সময়ত তোমালোকে অলপ এছামিজ পঢ়িবা, কাৰণ এছামিজ এটা একেবাৰে ইজি ছাবজেক্ট। এইটো সময়ত তোমালোকে 1 ঘণ্টামান অৰ্থাৎ 8:30লৈকে এছামিজ ছাবজেক্টটো পঢ়িবা। 8:30ৰ পৰা 9লৈকে তোমালোকে ডিনাৰ কৰিবা, অলপ ফ্ৰেছ হ'বা। যেতিয়াই 9 PM হ'ব, অৰ্থাৎ ৰাতি যেতিয়াই 9 হ'ব, তেতিয়া তোমালোকে ছ'চিয়েল ছায়েন্স হাতত ল'বা। খোৱা লোৱা কৰাৰ সময়ত তোমালোকৰ মাইণ্ডটো একেবাৰে ফ্ৰেছ হ'ল, তেতিয়া তোমালোকে 9টা বজাৰ লগে লগে যেতিয়া ছ'চিয়েল ছায়েন্স এই ছাবজেক্টটো হাতত ল'বা, তেতিয়া
তোমালোকে ভালদৰে এই ছাবজেক্টটো পঢ়িব পাৰিবা তেতিয়া কিন্তু মাইণ্ডটো একেবাৰে ফ্ৰেছ তোমালোকে 10টালৈকে ছ'চিয়েল ছায়েন্স এই ছাবজেক্টটো পঢ়িবা 10টা শেষ হোৱাৰ পিছতেই তোমালোকে ইলেক্টিভ ছাবজেক্ট হাতত ল'বা তোমালোকৰ যি এৰাবিক নাইবা হিন্দী নাইবা তোমালোকৰ যি ইলেক্টিভ ছাবজেক্ট আছে সেইটো হাতত ল'বা ইলেক্টিভ ছাবজেক্ট সিমান পঢ়িব নালাগে ডেইলি হাফ এন আৱাৰ পঢ়িলেই হৈ যাব ইয়াতে কিন্তু মই 11টালৈকে লিখিছোঁ কিন্তু 11টালৈকে পঢ়িব নালাগে তোমালোকে 10ৰ পৰা 10:30লৈকে পঢ়িবা আৰু হাফ এন আৱাৰ যি থাকিব অৰ্থাৎ 10:30ৰ পৰা 11লৈকে এই সময়খিনি তোমালোকে এটা কুইক ৰিভিজন মাৰিবা কুইক ৰিভিজন মানে যে তোমালোকে আবেলিৰ পৰা ৰাতিলৈকে কি পঢ়িলা সেইখিনি মনত পেলাবলৈ আকৌ এটা সৰু ৰিভিজন মাৰি দিবা হাফ এন আৱাৰত এনেকৈ তোমালোকে পঢ়িবা যেতিয়াই 11 হ'ব তেতিয়া তোমালোকে টোপনিত যাবা টোপনি যোৱাৰ লগে লগে কিন্তু তোমালোকৰ টোপনি নাহে তেতিয়া তোমালোকে মোবাইল নাচাবা বহুতো ছাত্ৰ ছাত্ৰীয়ে ষ্টাডি কমপ্লিট কৰাৰ পিছত ৰাতি মোবাইল চায় তোমালোকে কিন্তু এই ভুলটো নকৰিবা কাৰণ তোমালোকৰ মেট্ৰিক পৰীক্ষাটো একেবাৰে ওচৰ চাপিছে আৰু এই মেট্ৰিক পৰীক্ষাত তোমালোকে ভাল এটা নম্বৰলৈ উত্তীৰ্ণ হ'ব লাগিব তেতিয়াহে তোমালোকে আনন্দৰাম বৰুৱা এৱাৰ্ড লগতে স্কলাৰশ্বিপ পাবা ৰাতি টোপনি যোৱাৰ সময়ত তোমালোকে টোপনিৰ সময়ত মোবাইল নাচাবা সেইখিনি সময় তোমালোকে কি পঢ়িলা কি মুখস্থ কৰিছিলা সেইখিনি মনত পেলাবলৈ চেষ্টা কৰিবা যদি কিবা পইণ্টছ মনত নাহে তেতিয়া তৎক্ষণাত কিতাপখন ওলাই লৈ সেইটো চাই ল'বা এনেকৈ চাওঁতে চাওঁতে তোমালোকে চাবা যে টোপনিত যাবা টোপনিৰ পৰা এগেইন 6 AM আগত উঠিবা আকৌ কুইক ৰিভিজন এটা মাৰি দিবা এনেকৈ যদি তোমালোকে ষ্টাডি কৰিব পাৰা তেতিয়াহ'লে মই গেৰাণ্টি দিছোঁ যে তোমালোকে মেট্ৰিক পৰীক্ষাত 90%তকৈ অধিক নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰিবা কাৰণ মই মেট্ৰিক পৰীক্ষাৰ আগত এনেকৈ পঢ়িছিলোঁ